নমস্কাৰ, কেনে আছে আপোনালোকে? খবৰ নিশ্চয় ভাল। জুনা ব্লগলৈ স্বাগতম জনাইছোঁ। তো কি ক'ম, হাজবেণ্ডক মানে আগৰ ভিডিঅ'ত দেখাই পাইছে হাজবেণ্ডৰ কি হৈছিল। তো এতিয়া অকণমান ভাল পাইছে। তো সেইটো কাৰণে ভাবিছোঁ আজি যিহেতুকে পূজাও ওচৰ পালে আৰু জানে পূজাত কানি কাপোৰ লাগে, আৰু তথাপিও অকণমান আৰু জমনি কৰোঁ হাজবেণ্ডৰ লগত। আৰু পূজাত কোনে কোনে কাপোৰ ল'লে কমেণ্টত জনাব। তো আজি মানে হাজবেণ্ডক কিমান কনজুচ আপোনালোক দেখাই আছোঁ। মোৰ হাজবেণ্ডে কিমান কনজুচ আৰু আপোনালোকৰ হাজবেণ্ডে কিমান কনজুচ কমেণ্টত জনাওক। পূজাত মানে কাপোৰ দিবৰ কাৰণে হাজবেণ্ডবিলাক কেনেকুৱা বাহানা বনাই কি কয় শুনি লওক। তো মোৰ হাজবেণ্ডে মোক কি বাহানা বনাই কি কয় তো আপোনালোকক মই ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ। তো মোৰ পূজাৰ কাপোৰ আছে, তথাপিও মানে আৰু কি আমাৰ তিনি মানুহ যিমানকৈ কাপোৰ থাকক কিন্তু আমাৰ কাপোৰ নোকোলায়ে। তো সেইটো কাৰণে ভাবিছোঁ মানে হাজবেণ্ডক সুধি চাওঁ আৰু মোক পূজাত কি দি কি নেদে। তো ভিডিঅ'টো চাই থাকক গাইজ, মুখখন চাই লওক, বহুত ধুনীয়া ভাল পাইছে। এইটো মোৰ ভিডিঅ'ত মৰম পাই কেনেকুৱা লাগছে ইমান মই নিজে মৰম কৰিছে, কিমান লাগিছে, কিমান ভিউজ আহিছে তোমাৰ ভিডিঅ'টা? কিমান ভিউজ আহিছে? আশা কৰাতকৈ বেছি আৰু, কাৰণ হাজবেণ্ডৰ ভাল লাগিছে মানে এক চাইডৰ ভিডিঅ'টো দিয়া মানে বহুতখিনিয়ে ভিউজ আহিছে। তো সেইটো কাৰণে বহুতখিনিয়ে ভাল লাগিছে। তো এতিয়া অকণমান ভাল পাইছে, চাওঁতে মোৰ কলা কলা দাগ আছে আৰু। তো যিহেতুকে এতিয়া ভাল পাইছে, এতিয়াতো পূজাও ওচৰ পাইছে মানে, তাৰ কাৰণে ভাবিছোঁ পূজাত কাপোৰ কি দিবি। কাপোৰ চাপোৰ নাই, কাপোৰ চাপোৰ নাই, কাপোৰ নাই, কি কৰিম মই এতিয়া? কি দিবি? কি দিবি কাপোৰ? আজি যে কাপোৰ দিব লাগিছে, এই ডিজে চানি থৈ দিছা আৰু দিবি গাইজ। এই দিছে, এইযোৰ আছে মানে চিলাইয়ে নাই, আগতে লৈছোঁ মই চবৰ পৰা লৈ আনিছিলোঁ। আৰু এই কেনেকুৱা লাগিছে কমেণ্টত জনাব। এই চাদৰখন, এইটো চাদৰ, এইটো যে দিছে। তো আৰু দিয়াৰ কথা কৈছে, আৰু দিবি না? দিবি সঁচাকৈ? সঁচাকৈ মিছা কথা নাইতো। তো আপোনালোকে সাক্ষী আছে আৰু কাপোৰ দিম বুলি কৈছে। এইযোৰা দিবি কেনেকৈ বুজাম। কিবা এটা কওক, আমাৰ ভিডিঅ'কেইটা চাবা দি, মোৰ ভিডিঅ'কেইটা চাবা দিব, কিবা এটা কওক। কি ক'ম, ৰাইজে চায়ে আছে, তাক মৰম দিবা দি, ৰাইজে চায়ে আছে, দিয়ে আছে, আৰু যাতে মৰম দেয়। ভাবাতকৈ বেছিয়ে দিছে আৰু কি ক'ম, ৰাইজৰ কথা। ছাবস্ক্ৰাইব কৰি দিবা দে, ভাল লাগছি দে, কিমান চুচি থাকবি দে, চেনেলটো ছাবস্ক্ৰাইব কৰি আকৌ। আমাৰ ভিডিঅ'টা চাই ভাল লাগে না, কচোন কিবা এটা ভালকৈ, কি ক'ম, কিবা এটা কওঁ। কি ক'ম? আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা কমেণ্ট কৰি ল'ব দেই। হাই গাইজ, আপোনালোকৰতো খবৰ চাগে ভালে, মোৰো ভাল বেয়াৰ মাজত চলিলে অলপ ভাল পালোঁ আৰু। এতিয়া কি ক'ম আৰু, আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সঁহাৰি চেনেহ পাই অলপ ভাল লাগিছে। আৰু পিছলৈ যাতে এনেকুৱা মৰম দি থাকে। নিশ্চয় নিশ্চয় ৰাইজে দিব, সেইটো ৰাইজৰ ওপৰতেই দিছোঁ আৰু। যিমান ভাবিলোঁ তাতকৈ বেছি ভিউজ আহিছে আৰু। চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। সেইটো তোমাক মই পূজাত কি দিম? কি লাগিব কওক, মই কিবা মোক একো নালাগে, মই একো নালাগে। পইচাটো তুমি দিবি দিছিল, মই দিম, কি লাগিব? যি মন যায় দিলেই হ'ল আৰু। পইচাটো তুমি দিবি, হ'ব দে। অ'কে। এছা একবাৰ কাণ বুলি নাই তোমাৰ কথা কোৱা নাই, মন নাই মোৰ একবাৰ কাণ বুলি নাই। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগে এনেই অলপমান জমনি কৰিলে, কাৰণ একেদিন ভিডিঅ' বনা নাই আৰু সেইটো ভিডিঅ'ত বহুতখিনিয়ে মৰম দিছে। ভাবাতকৈ মানে বহুতখিনি মৰম পাইছোঁ আমি। মানে পূজাৰ আগতে মই এই দুইযোৰ কাপোৰ কিনি লৈ আনিছোঁ। তো কাপোৰ কেইযোৰ চিলা নাই মানে কি ব্লাউজ পিচটো চিলা নাই। তো বাকী কাম হাজবেণ্ডে ঘৰত কৰি দিব, বা মেখেলা চিলোৱা, পুতি লগা গোটেইখিনি হাজবেণ্ডে কৰি দিব। তো হাজবেণ্ডে যিহেতুকে পাৰে, কিন্তু ব্লাউজৰ কাটিংটো শিকা নাই, সেইটো কাৰণে মই ব্লাউজটো বেলেগত চিলাব দিম। তো ওলাই কেনে ৰাখি থৈ দিছোঁ, আজি কওঁ হাজবেণ্ডক চিলাবৰ কাৰণে, কাৰণ টাইমো পোৱা নাছিলোঁ, বেমাৰো হৈ আছিল। সেইটো কাৰণে মানে এতিয়া মানে পূজাৰ ওচৰ পাইছে। তো ইমান কম ছাবস্ক্ৰাইবাৰৰ ভিতৰত ইমানখিনি ভিউজ আহিলে আমাৰো ভাল লাগে। তো যাতে ভিডিঅ'টো আৰু মৰম দিয়ে আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু পূজাত কোনে কি কাপোৰ ল'লে কমেণ্ট কৰি জনাব। তো চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। তেতিয়ালৈকে বাই। আৰু এটা একপাত কাণ বুলি ভৰাইছে মোৰ।